নমস্কাৰ বন্ধুসকল, হোৱাটছএপৰ জৰিয়তে আপুনি কেনেদৰে টকা পঠিয়াব পাৰিব তাৰ বিষয়ে আজি মই এইটো ভিডিঅ'ত আলোচনা কৰিম। গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰি শেষলৈ চাই থাকিব। আৰু এটা সৰু ৰিকুৱেষ্ট, এই মোৰ SMS টেকন'লজিৰ ব্লগ চেনেলটো যদি পোনপ্ৰথমভাৱে চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা ঘণ্টা বাটনটো প্ৰেছ কৰি দিব। যেতিয়া মই নতুন ভিডিঅ' আপডেটবোৰ দিম তেতিয়া আপুনি পোনপ্ৰথমে পাব। ভাৰতত এতিয়াৰ পৰা হোৱাটছএপৰ জৰিয়তে এজনে আনজনলৈ পঠিয়াব পাৰিব পইচা। নেশ্যনেল পেমেণ্ট কৰ্পোৰেশ্যন অৱ ইণ্ডিয়াই